Hello everyone, welcome back to my YouTube channel. আজি ডিব্ৰুগড় বতৰটো বিৰাটে ডাৱৰীয়া পুৰা বৰষুণ দি আছে আৰু এইফালে আমি ৰেডি হৈ ললো গৈ আছো আমি মৰাণলৈ। মৰাণত মামী এগৰাকী থাকে আৰু আমি তেওঁ ঘৰলৈকে গৈ আছো। এইফালে মিঠাইও লৈ ললো আৰু পোৱালিখিনিৰ কাৰণে চকলেটছ আৰু আমি ডিব্ৰুগড়ৰ পৰা মৰাণ গৈ আছো। এইফালে মই বেক সিটত বহিছে বৰমা মা আৰু আমাৰ ঘৰৰ ড্ৰাইভাৰ দাদাজনে আমাক মৰাণলৈ গৈ আছে। আজি মৰ্ণিঙতে মই ব্লগ এটা ষ্টাৰ্ট কৰিলো কাৰণ মই বহুত বছৰৰ পাছতহে মামীগৰাকীক লগ পাম। তো তেন্তে ব'লক ব্লগটো আপোনালোকে চাই যাব আৰু স্কিপ নকৰিব আৰু মামীহঁতৰ ঘৰলৈ গৈ কি কৰিলোঁ সেইবোৰ সকলোবোৰ দেখুৱাম আপোনালোকক। আৰু আমি মামীহঁতৰ ঘৰ আহি পাই গ'লো ভণ্টিয়ে গেট খুলিলে আৰু এয়া হ'ল মোৰ মৰমৰ মামীগৰাকী। মই বহুত সৰুতে লগ পাইছিলোঁ, আপোনালোকক মই কৈছিলোঁ আই গেছ মই 2006তে লগ পাইছিলোঁ তেওঁক। এতিয়াতো 24 হ'ল, কিমান বছৰ চক। আৰু এয়া বৰমাও মানে মামীৰ চিনাকিয়ে হয়। আৰু এইফালে মামীয়ে লাঞ্চৰ প্ৰিপাৰেশ্যন চলাই আছে, এইফালে বনাইছে পকৰি আৰু আপোনালোকে গোটেই ব্লগটোত অকল তেওঁকে দেখা পাব। আৰু মই মামীৰ কাৰণে এয়া ক্লে আৰ্ট দি ৰ'জেছ বনাই লৈ আহিছিলোঁ। আৰু এইফালে আজি হ'ল আমাৰ লাঞ্চৰ কাৰণে মামীয়ে ইমান ধুনীয়াকৈ প্ৰতিটো বস্তু সজাই মেলি দিলে, ইমান ধুনীয়া হৈছিলে খাবলৈ। মোৰ ওচৰত বহিছে মা, সেইফালে মামা আৰু এয়া গম পাইছে মামী আৰু এয়া বৰমা। আমি খাই বৈ ল'লোঁ আৰু এতিয়া পূৰা আমি কথা পাতি আছোঁ। আৰু এয়া মোকতো দেখিছেই, মোৰ কথা বন্ধ হোৱাই নাই, মই পূৰা কৈ আছোঁ। আৰু এইটো হ'ল মামীহঁতৰ ওপৰৰ ৰুমছবোৰ, মামীহঁতি বনাই আছে, আমাকো ৰুমবোৰ দেখুৱালে। বেছিকৈ ব্লগ কৰা নহ'ল আজি আৰু যিমানখিনি পাৰোঁ মই দেখুৱালোঁ। আৰু এতিয়া মামীয়ে বনাব লৈছে চাহ, কাৰণ আমি চাহ খাই মেলি আকৌ ৰিটাৰ্ণ হ'ম। আৰু এইফালে আমি আহিম বুলি মামীয়ে কালি ৰাতি বনোৱা কেক, সেইটো মই আপোনালোকক দেখাই দিলোঁ। চাহ খাই মেলি আমি আকৌ এতিয়া ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈ। আৰু আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন ৰেচিপি আহি আছে।